हेलो एभ्रिवन वेलकम टू माय यूट्यूब चैनल। आज आमार कभा सॉन्गर तृतीय दिन। जोवाकाली दिन तो मैं प्रथम दिन दिसिलो आपनालोকক भिडिओ। जोवाकाली दिन तो निदिलो, आज तृतीय दिन और दुदिन बाकी आछे। आमार कभा सॉन्ग तो बर्तमान शूट चलि आछे, शूटिंग चलि आछे और मैं अलप दायित्वत आछो। हेतु कारणे सब काम কৰিবলগীয়া হৈছে। মানে অলপ বেয়া হৈছে, চেহাৰা বেয়া হৈ গৈছে আৰু কভা সংটো আপোনালোকে নিশ্চয় চাবলৈ পাব খুব কম দিনৰ ভিতৰত। আমি আৰু 10-5 দিনৰ ভিতৰত আমি মে মাহৰ প্ৰথম সপ্তাহ মানতে আমি কভা সংটো আপোনালোকৰ মাজলৈ এৰি দিম। আৰু মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনতে লিংকটো থাকিব, গতিকে আপোনালোকে এই লিংকটোত গৈ আমাৰ এই কভা সঙৰ সেইটো চাব পাৰিব। কভা সঙটো মই প্ৰথম দিনাখন ক'লোৱে আপোনালোকক, চাংঘ ধুনীয়া হ'ব, আমাৰ মিচিং এটি ধুনীয়া গীত আপোনালোকৰ মাজলৈ এৰি দিম। আমি কভা সং কৰিছোঁ ইয়াতে। আমাৰ বৰ্তমান আমাৰ আজি শ্বুট এইটো শেষ পৰ্যায়ত পাইছেই, গতিকে আপোনালোকক দেখাম আজি শ্বুট কি হৈছিলে। এতিয়া বৰ্তমান শেষ পৰ্যায়ত পাইছে আৰু মই শেষ পৰ্যায়তে আচলতে আজি ভিডিঅ' কৰিবলৈ পাইছোঁ, মানে টাইম নাপালোঁ গতিকে উপায় নাই। এতিয়া বৰ্তমান মই আমাৰ ট্ৰেক্টৰ ধুনীয়াকৈ সামৰিছে আৰু সেইজন আমাৰ এজন কি আছিলে প্ৰডিউচাৰ ইয়াতে আছে ধুনীয়াকৈ। আৰু এইজন আমাৰ মেইন এক্টৰ হয়, এক্টৰ এক্টিং কৰিছে। আৰু ইফালে আমাৰ ল'ৰা ফটো উঠি আছে, ফটো উঠি আছে ধুনীয়াকৈ। আৰু এইটো আমাৰ কেমেৰা মাৰি আছে, এতিয়া কেমেৰা মাৰি ব্যস্ত, অলৰেডি হৈ গৈছে ভিডিঅ'। আৰু দুটা দিন কৰিলে আমাৰ সম্পূৰ্ণ ভিডিঅ' শ্বুটিং আৰম্ভ শেষ হ'ব। তাৰপিছত আমি এডিটিং কৰি ধুনীয়াকৈ আপোনালোকৰ মাজত মে মাহৰ ভিতৰতে এৰি দিম। আপোনালোকে সকলোৱে আঁকোৱালি ল'ব। গতিকে কিহৰ গান ৰেকৰ্ডিং কৰিছে আপুনি? এইটো আমি কভা সং কৰি আছোঁ, মিচিঙৰ গানটো চাংঘ ধুনীয়া। অলপ প্ৰথম কলিটো গাই দিব নেকি? চাংঘ ধুনীয়া নাই, এতিয়া নাই, টাইম নাই, চাংঘ ধুনীয়া। চাংঘটো ধুনীয়া কেনেকৈ বগাম জখলা কোনে ক'বা দেখিছেনে? এই হনিটো চুলে চব হনি ডিজিটেল ইণ্ডিয়া হৈছে নে? এই হ'ব নাচিলা। আমি এতিয়া কভা সংটো শ্বুট কৰি আহি মানে আমি এতিয়া এডিটিঙৰ কামত ব্যস্ত আছোঁ। মানে ডেইলি আমি শ্বুটিং কৰোঁ আৰু গধূলি হ'লে আমি এডিটিঙত বহি আহোঁ। আৰু এতিয়া মই এডিটিঙত বহি আছোঁ, মানে মই বহা নাই, মই লগত সহায় কৰি আছোঁ। আমাৰ এডিটিং কৰি আছে, আপোনালোকক দেখাইছোঁ। আৰু যথেষ্ট ৰাতি হ'ল 10টা বাজিল, 10টা সময় এতিয়া 10 বাজিল। 10 বজাত ৰাতি টোপনি ক্ষতি কৰি আমি কভা সংটোৰ কাৰণে লাগি আছোঁ, মানে যো চলাই আছোঁ। গতিকে আপোনালোকক দেখাইছোঁ চব আমি কেনেদৰে কি। এয়া আমাৰ এডিটিং চলি আছে, মিচিং গাভৰু। এইফালে আমাৰ এডিট চলাই আছে PJ পাও এজন।
যে আপোনালোকে আমাৰ এজনে এডিটিং কৰিছে পিজে পাওঁ সিহঁতে এডিটিঙত পূৰা ব্যস্ত মানে প্ৰচেন পাওঁ কি কৰিবি প্ৰচেন পাওঁ প্ৰচেষ্টা কেনেকুৱা চলি আছে প্ৰচেষ্টা ঠিকে চলি আছে বৰ্তমান চব ঠিকে চলি আছে কষ্টটো হৈছে কষ্টটো যথেষ্ট হৈছে সময় ৰাতি এতিয়া কিমান বাজিল ৰাতি 12টা বাজিছেগৈ 12 বজাত ৰাতিলৈকে এডিটিং হ'ব দিয়া কৈ থাকা দিনটো ৰেকৰ্ডিঙত ব্যস্ত শ্বট লোৱাত ব্যস্ত ৰাতি হ'লে এডিটিঙত ব্যস্ত শান্তি নাই তথাপিও যথেষ্টখিনি আগবাঢ়িছে এতিয়া আৰু 3 ভাগৰ প্ৰায় 1 অংশহে আছিলে এনে কিমান দিনৰ পাছত এনেই আমাৰ ভিডিঅ'টো ৰিলিজ দিব পৰা যাব বাৰু আৰু 2-3 দিনৰ ভিতৰত দিব 2-3 দিনৰ ভিতৰত নহ'লে মে' মাহত আৰু হয় এই মে' মাহৰ ভিতৰত এপ্ৰিল মে' মাহত আমি ৰিলিজ কৰিম মানে লকডাউনৰ আগে লকডাউন খোলা আগে পাছত লকডাউন একো নাই আমাৰ আৰু এজন আছে লগৰ আমি 3জনে কষ্ট কৰি আছোঁ কি ক'ব কিবা এটা কৈ দিয়া ৰাইজক দৰ্শকক আমি মানে ৰং মঞ্চৰ ইউটিউব এটি এণ্টাৰটেইনমেণ্ট চেনেল এটি অ'পেন কৰিব লৈছোঁ সেইটো থ্ৰুৱেদি আমি মানে নপুৰণি আমাৰ অসমীয়া মিচিং জনপ্ৰিয় বিহুগীতবোৰ জীয়াই ৰখাৰ হেঁপাহেৰে আৰু লগতে আমি কিছুমান মানে শ্বৰ্ট ফিল্মক লৈ কিছুমান কাহিনীক লৈ মানে উপস্থাপন কৰা হেঁপাহ কি হয় ৰাইজক সহায় লাগিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব নতুন চেনেলটি নিশ্চয় নতুন চেনেলটি ছাবস্ক্ৰাইব কৰিলে নথৈ আনন্দিত হ'ম আমি ভৱিষ্যতে অনুৰোধ কৰিছে আৰু পাৰিম তাকে মই বাৰু মোৰ চেনেলত দি দিম আমাৰ নতুন চেনেলটো হয় ধন্যবাদ চাব বুলি আশা কৰিলোঁ জয়া এখন মিচিঙে গান